বেছিকৈ কৰোঁ, পৰিশ্ৰম বেছিকৈ কৰোঁ, সপোনবোৰ সিদ্ধি হওক, সেই কল্পনা, সেই আশা বুকুত লৈ আমি সকলো জীয়াই থাকোঁ। মই বিশ্বাস কৰোঁ কংগ্ৰেছৰ সাংসদ বা আনসকলৰ নিৰাশাৰ বিপৰীতে আমি অসমখনক একেলগে লগ হৈ আমি আশাৰ সৰগ ভূমিলৈ ৰূপান্তৰ কৰিম। আৰু মই বিশ্বাস কৰোঁ আমাৰ অসমৰ যুৱ প্ৰজন্মই অসমখনক আশা আকাংক্ষাৰ এক সপোন ভূমিলৈ ৰূপান্তৰ কৰিব। আৰু যুৱ প্ৰজন্মৰ আশাক আমি এনেকৈয়ে আগবঢ়াই লৈ যাম। আজি অসমৰ যুৱ প্ৰজন্মই নতুন অসমৰ সপোন দেখিছে। কেইদিনমান আগত মাত্ৰ এডিআৰই পৰীক্ষা হৈ গৈছিলে। ৰিজাল্ট দিব ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত। শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে। ৫,৫০০ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে। কিন্তু মই থমকি ৰোৱা নাই। ৫,৫০০ নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে নতুনকৈ আকৌ ৪,৫০০ পদৰ আমি বিজ্ঞাপন দিলোঁ। এটা এডিআৰই পৰীক্ষাৰ ফলাফল দিম আৰু লগে লগে নতুন পদৰো আমি বিজ্ঞাপন মুকলি কৰি দিম। আশা স্তব্ধ হ'ব নোৱাৰে। আমাৰ সপোনবিলাকক আমি পম খেদি থাকিম। আৰু যিসকলে চৰকাৰী কৰ্মসংস্থাপন নাপাব তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম, ছেমি কণ্ডাক্টৰৰ দৰে অজস্ৰ উদ্যোগ আমি সকলোৰে বাবে এখন সপোনৰ অসম ভূমি আমি নিৰ্মাণ কৰিম। নতুন বছৰৰ আৰম্ভণিতে অলপ আশাৰ কথা কৈছো। অসমত নিৰাশাৰ কথা কোৱা মানুহ বহুত আছে। তেওঁলোকৰ পৰা অলপ ব্যতিক্ৰমত গৈ মই সদায় আশাৰ বাণী মানুহৰ মাজত বিতৰণ কৰিব খোজো। কোনোবাই কৈছে ফ্লাইঅভাৰ বনালে কি হ'ব? যদি ফ্লাইঅভাৰ বনালে একোৱেই নহয় তেতিয়াহ'লে মুম্বাইত কিয় ফ্লাইঅভাৰ হৈ আছে? দিল্লীত কিয় ফ্লাইঅভাৰ হৈ আছে? ফ্লাইঅভাৰ এখন হোৱাৰ পিছত চানমাৰীৰ পৰা গণেশগুৰিলৈ কিমান সোনকালে আহিব পাৰোঁ? আজি ফ্লাইঅভাৰ এখন হোৱাৰ পিছত আমি বিমান কোঠলৈ যাওঁতে আমাক কিমান সময় লাগে? আৰু ফ্লাইঅভাৰখন হোৱাৰ কাৰণে মালিগাঁও চাৰিআলিৰ যান জঁটৰ পৰা ৰাইজ মুক্ত হোৱা নাই নেকি? আৰু ফ্লাইঅভাৰ অকল গুৱাহাটীতে বনা নাই। তেজপুৰৰ মিছন চাৰিআলিৰ পৰা, লখিমপুৰৰ পৰা, ডিব্ৰুগড়ৰ পৰা যোৰহাটলৈ, যোৰহাটৰ পৰা ডিফুলৈ এখন নতুন অসম। যিসকলে কল্পনাও কৰা নাছিল যে কৰি দিব পাৰিব জানো, আমি কৰি দেখুৱাইছো। আৰু তাৰ কাৰণে তেওঁলোক আজি হতাশাত আবদ্ধ। জুলাই মাহত গুৱাহাটীৰ বিমান কোঠৰ নতুন টাৰ্মিনেল মুকলি হ'ব। আৰু এই টাৰ্মিনেল ভাৰতৰ ভিতৰতেই ধুনীয়া টাৰ্মিনেল হ'ব। গুৱাহাটী, উত্তৰ গুৱাহাটীৰ দলং শুভ উদ্বোধন হ'ব। আৰু তাৰ লগতেই মৰিগাঁও দলঙৰ মাজত দলং হ'ব। কাজিৰঙাত এলিভেটেড কৰিডৰ হ'ব। গহপুৰ নুমলীগড়ৰ মাজত সুৰংগ হ'ব। আৰু শিলচৰ আৰু গুৱাহাটীৰ মাজত এক্সপ্ৰেছ হাইৱে হ'ব। আৰু এই গোটেই